হাই গাইজ, আজি মই আহি আছোঁ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত সৰ্থেবাৰীৰে নিকটৱৰ্তী গাঁও শান্তিপুৰত। আৰু ইয়াত গাড়ী একো নাহে, বাইক আহে কেৱল, আৰু খোজকাঢ়ি চাইকেলেদি তেনেদৰে আহিব পাৰি। আৰু এজাক বৰষুণ দিলে ইয়াত বোকা হয়, বানপানী হয়। প্ৰায় বছৰটোৰ ৩-৪ মাহ বানপানীতে ডুবি থাকে। ইয়াৰ অঞ্চলৰ মানুহৰ ঘৰৰ ভিতৰতো একঁকাল পানী হয়। মানুহবিলাকে বিচনাৰ ওপৰত ভাত ৰান্ধি খাই প্ৰায় এমাহ সময়। আৰু বহুত দুখ লগা কাৰ্য ইয়াৰ গাঁওখনৰ বানপানীত ডুবি থকা এইবিলাক খালবিলাক দেখিছেনে? এইবিলাক এজাকৰ মানে বৰষুণ দিলে যে একজাক বৰষুণতে খালবিলাক ডুবি যায়, ভৰ্তি হৈ যায়। আৰু বানপানী আহিলেতো কথাই নাই, ঘৰৰ মুধচ পোৱা বুলি যিটো কয় তেনেদৰে। এই ৰাস্তাটো দেখা পাইছেনে? এইখিনি অলপ ভাল, বাকী খলা বমা, অলপ দ অলপ উঠাত। আমাৰ কেমেৰামেনক লগ পালোঁ আজি। এইবিলাক দেখিছেনে? ৰাস্তা একদম কেঁচা ৰাস্তা আৰু বানপানীত ডুবি থাকে। আৰু তেওঁলোকৰ ঘৰত কাৰেণ্টটো নাই, মানে এই তলেদি এনেদৰে নামি আহিছোঁ, দেখিছে ৰাস্তাৰ পৰা কিমান দ তেওঁলোকৰ ৰাস্তাই নাই, এটা সৰু আলি আৰু চাৰিওফালে খাল। আৰু মই কেইটামান মিঠাই লৈ আহিছোঁ তেওঁলোকৰ কাৰণে। খালি ইয়াতে আহিব বেয়া লাগে। আৰু ভায়েকজন যে আছে, তেওঁৰ মানে বিয়া হৈ কিনে গুচি আহিছে, আৰু ইয়াতে ভায়েকৰ লগত আমি তাত ঘৰত আহি আছোঁ। দেখিছ তই হবাত যে লগ পাইছিলোঁ, ঘৰটো চাবা আছোঁ। ঘৰটো চাবা আছোঁ, বয়া পালো নেকি? কিয় মনত পৰছি? তাই অহা নাই, তাইৰ জীয়াক এটা আছে ন সৰু। হয় নেকি? লাইট আছে না নাই? নাই নাই, লাইট আছে না? লাইট কিয় কিয়? এইটো মোৰ ছোৱালী, এইটো মোৰ ল'ৰা। নাম কৈ আহা, মোক আহা শিকছা। হবাত দিও কৈছিল চাৰবি, তোমাৰ নাম মুখত নাহা বুলি এটো দি দৌৰবা। তেতিয়া শুনা পাব, তাই শুনা নাপায় নহ'লে। নামটো ক, তোমাৰ সুধছি পাহৰি গৈছি বোলে। চাৰবি কাশ্যপ। ঘৰটো দূৰৰ পৰা দেখাই দেচোন একবাৰ, ইফালৰ পৰা। এইটো কি চৰকাৰী ঘৰ নেকি? নহয়, চৰকাৰী ভাইটিটোক দিছিল। এতিয়া নিজৰো খৰচ বেছি, হাতৰ ভৰি বেছি, ঘৰটো বনাই লৈছো। তাই ভাই ভনীয়ে মোৰ ইঠান বিচনা আৰু চলিয়ে লেতেৰা। চিনি পাও, আমাৰ তাকে যায় নহয় ঠেলা চলৈ। আহি চিনি পা নেকি? গল্লা থৈ দে, সেই গল্লাটো আনছ। একো নহয়, আমি খাম দে লগ হৈ। লগে খাবা, মই যে ঘৰত যাবা নোৱাৰো। ক'ৰ ঘৰত? সেইটো যাবা নোৱাৰো, তাৰমানে তালা দিয়া নালগে, গল্লা লৈ আহিছো কেনে। খাম দে, থচোন। আইছি নাই দেখুৱাইছ, চাইবা মাতিছিলো ভিতৰৰ লয়। ছোৱালীটো নাচবা, তাই ভাল পাইছি ভাল আহি? পাইছিল চেলি। এই বিচনা মোৰে দাইছো। এই হবাত কিনা ব্লাউজ? ইটা কিনছো, হবাত কিনি আনছো। হবা? হবাতে কিনছো। তো আছে নেকি? তুমি চাইছা নেকি? মোৰে পাকঘৰ নাই বাবা, ইয়াতে ভাত বনাই ইয়াতে খাম। তাতে বনাই আনো পুৰণা ঘৰত। হয় নেকি? ৰান্ধি পেলাই ইয়াতে খাম। এনে ডাইনিংখনত থৈছি ভাইটো, চাই ল'ব বুলি এইবিলাক দিছে। ঘৰতে আছ? ঘৰতে আছো। নবৈ লাই দেখো, হা? ইফালে বাকচ থৈছে, কি ধুনীয়াকে থৈছে। ভাইটিটোৰ বাকচ এলা। হয় নেকি? হবাত ৰাতি ৰখি আছ ন, কি কৰছ? চুৰ নহয় হবাত, চুৰ আহে। চুৰ হাগা নেই, একবাৰ নিছি ন টকা বহুতৰ নিছি, বহুতৰ নিছি। ইতা কি কয় জানা নহয় তুমি?
মই 10 টকা আবেলা নেকি এই কিবা এই নাম কৈছোঁ মোৰ নাহে এলা তাৰপিছত ক'ব লাগে 20 টকা দিছে দিছ আৰু 10 টকা মই ক'ব লাগিছে মোলৈ বেছি কাই কৈছি এই মায়ে কৈছে বাৰু অ তোৰ কথা অলছি আৰু অ এই ঘূৰিয়ে কিবা বোলে এলা হে অ ভিডিঅ' ভিডিঅ' নাম কৰিছিলে অ অ তুমি শুনছা এটা ভিডিঅ' আহা ভিডিঅ' দিয়া অ মই চোৱা বেছিকে ক'লে হ'ব দে মই যে কৈছোঁ বোলে হ'ব দে মই বোলে 100 কথা লিখিলাকে নিজে লাজ লাগে না মই নকলো আৰু অ ময়ো নাজানিলো দে সিমান মোৰো ভাব নহ'ল মই হঠাৎ দেখা পালো না কিন্তু ডাইৰেক্ট নকা দেখা পালা নেকি অ আহি কি দেখাই পালো এইগিলা ভাবাই নাই আৰু মই কেমেৰাটোৱে ওলাইছো আহি দেখা পাই খালি কেমেৰাটো হেৰি কৰি ল'লা অ দেখা নহয় বহুত দিনৰ মূৰত দেখছো না ভাবছো চাব মানে বহুদিনৰ মূৰত দেখলা পাহৰিয়ে গলা বহুত দিনৰ মূৰত দেখছো ভাবছো চবকে দেখাব পাৰিম সেইকাৰণে মই মোবাইলটো দেখা যে বহুতে ভাল পাইছি চাই ভাল পাই কৈছো অ মামীক দেখোন প্ৰভা মামী কিমান দিনৰ মূৰত দেখলো বাহিৰত থকা না চব মানুহ বিলাকে অ বাহিৰত দেখা পাই থাকে অ এই বাহিৰত যাব বুলি উঠি এলা মোৰ ফোনটো চাইলেণ্ট কৰা অপেৰেট লাগে মই না লাইনটো দিবা কোনবা লাইন লাগে আন্ধিম দে ৰাখো আইটো ভয় লাগে মোৰ ঘৰত তোমাৰ এইগিলা কাগজ পত্ৰ আছে না নাই লাইটৰ কাৰণে যি লাগে আৰু সেই আৰু ৰেচন কাৰ্ডো আছে চাউল আনা চেনীটো কিনা যায় দেচোন চেনী নেদে কাৰাচি নেদে এই চাউলবিলাকে দে এনে দিয়া চাউল সেইগিলাখান অলপ আছে লেখা পঢ়া আধাৰ কাৰ্ডৰ নেকি কিবা লাগে আছে মেলা নাজানোৱে মেলা নাজানোৱে ঘৰে অ ভাইটিটোৰ আছে চাউল আনা বহি বাহিৰত কথা পাতো বহৰো কোন নামি এইবিলাক অ কঁকালৰ বিয়াৰ প্ৰেছাৰ আছে মাথা দোকান বা কৰে ভৰিৰ দোকান বিষ খোজ কাঢ়িব ভাগাত ধৰে মই না মোক ভাগাত ধৰে এজনী টেবলেট খাও না কিবা একো খাব নাই দে ল চাদৰখন ল চাদৰখন লৈ আছে খাই থকা নাই খাই আনি দিব আমাৰ ভাইটিয়ে নাজানে পইচা পাতিৰ অসুবিধা যাবাও নোৱাৰো কেনেকে এটা খৰচ কৰে পইচা পইচা কেনেকে খৰচ ভাইটি কৰোতে অলপ দিছিল সভাত আৰু অলপ 300 দিছিল তাৰপিছত আগৰো নামো নাছিল আনবা গৈছিলোঁ সেই লৈছোঁ বৃদ্ধা পেঞ্চন পাও না বৃদ্ধা পেঞ্চন সেই দেই নেকি অৰুণোদয় দেই নেকি মাই এতিয়া মইনা আহিব না মাজনী অৰুণোদয় নেকি অৰুণোদয় দিব আহে না কিবা গম নাপাওঁ নহয় মোৰ অৰুণোদয় আছে কিন্তু পইচা সোমোৱা নাই বুলি পইচা সোমোৱা নাই নেকি সোমাবলৈ এতিয়াতো সোমাবলৈ ক'ব বাইদেউকো বিচাৰ কৰা নাই মই ইয়াৰে বাজাৰ কৰা পইচা হিচাপ কাই দে ভাইটি দেই ভাইটিটো দিয়ে ভাইটিটো আলু আনিছিল ভাত বনাবাই নললো মই মাথা চাহ কভাই নেই জলি মাৰি দেই ইয়াৰে মই গধূলি যাম গধূলি যাওঁৱেই এই খিৰিকী যি খোলা হৈছে সি ঘৰত থাকে ভয়তে গৈ নাছিল এইটো আৰু ইফালে ভাইটিটো ঠেলা চলে ভাইটি ঠেলা চলাই মাৰি এতিয়া আৰু নাপাওঁ বুলি বহুত মোক অলপ বকাই দা নাই যা 10 টকাও নাপালোঁ আজি কি কৰিম উপায়তো নাই আৰু মোৰ মই এইটো মাইকী মানুহ বিয়া ক'ত দিছিলা নাম কাঢ়িম দে ৰমণী কাণা তাতে ছোৱালীৰে হয় নেকি আমাৰ ওচৰতে দেখোন তাৰ ওচৰতে ঘৰ আমাৰ হে অ নিপেন চৌধুৰী যি আছে মাষ্টৰ মাষ্টৰ আছে হে অ হা মোৰ তাতে তোমাৰ কিমান বছৰ হৈছে মনত নাই মই পাহৰি আৰু মই সিমান নাজানো ইয়াৰে এতিয়া ঘৰ এখন চলিব লাগিলে বহুত পইচা লাগে সেইখিনি পইচা ক'ৰ পৰা পাওঁ অৰুণোদয় নাকি আৰু বেলেগ নাই ইনকাম আৰু নাইয়ে তো হাকত কালি এটা হাঁহে মাৰা গ'ল ফেলে দিলাক না কিবা আৰু দুটা মূৰ্তি কণী পাৰিব বুলি পুহি আছে এটাত লাগছি যায় মাৰা মৰি গৈছি এই চাইতে কাবাৰে না আমাৰে পাইছো এই চাৰিটা চিনি পাওঁ ৰ'ব হে এইটো দিছে ন এইটো হাঁহা সেই হাঁহি চাৰিটা কেইটা আছে 4টা হাঁহা 2-5টা নেকি মা এনে ইফালে খাইছ সোমাইছাটো দেখে দিব পাৰলা খাইছ হাঁহ সোমাই আছে ভিতৰত ডাঙৰ মাছ না সৰু মাছ কি নাজো কি বনাইছে মায়ে ডাঙৰ মাছ বনাইছো ৰবা তুমি মাছত থাক নেকি নাতকো আইছো ভাতি ইটা আইছো তা নহয় তা যে কি হৈ যাইছ ৰিক্সা দি
মই ভাবিছোঁ ৰিক্সা মোকো তুমি কৈছোঁ আনছা তোহাৰ আনছা ৰিক্সা একেলগে আনা নাই মা হাতেৰে পৰা খোজকাঢ়ি আহিছোঁ মায়ে হাত কৰে মই মোকো কৈছোঁ মোকো তাহাঁতকে যাবা নেকি ঘৰটো চাই আহিব বোলা ক'ত ঘৰ দিছো ৰখো আমি আগতে ইয়াতে স্কুলত পঢ়োতে আহিছিলোঁ না চাবা দেখি আগতে আসলা কিজানি আহি অঁ পাহৰি গলো নেকি এলা পাৰি গৈছ মানে আমি ইয়াতে ইফালে আহিছিলোঁ না স্কুলত পঢ়োতে স্কুলত পঢ়াতে সৰুতে আসলা তোৰ কিজানি ইফালে আম চাম থাকে এইগিলা চাবা আম থাকলে আম চাম বেছিয়ে ফেললা আমাৰ ডাঙৰ ককাইটি বেছি কিনি গুচি গ'ল সেই নাই না পইচা দিয়া না লৈ গৈছি তাৰমানে চব লৈ গৈছি বেছি কৰি চব কথা চব লৈ গৈছি নাকি তোমাৰ ঘৰৰে নহয় আমি যাব আমি কাজি ফেৰ নাৰেন মাষ্টৰ আছে তাহাৰ ঘৰৰ কালি পৰহিদিনা মাতিছিল নেকি বুঢ়া মাষ্টৰ বুঢ়া মাৰা আহিছি কিবা নাম নাৰায়ণ ডেকা নাৰেন ডেকা সেই কিবা ধইনাৰ বাৰীত আছে এতিয়া সেই লাগাল নাপলাই অলপমান বেলি গেলি মই কৰবা থাকিলো ক'ৰবাত বেলেগত যাওঁ নেকি আলহী খাবা গৈছিলো আহিছো ৰে বেলাতে মই নাজানো না হিয়াৰে আহিবা বুলি এতিয়া আপোনালোকে যদি কোনোবাই সহায় কৰিব বিচাৰে সিহঁতক সহায় কৰিব আৰু মোৰ জৰিয়তে মানে কাবাই যদি কিবা সহায় কৰিব বিচাৰে আপোনাক সহায় কৰিব দিছো সহায় কৰবা দিবাচোন দেখো তুমি কি কৰি বোলে মোক যদি কোনোবাই পাৰা সহায় কৰবা মই বহুত দুখীয়া মানুহ মোক পাৰাতে সহায় কৰবা বৰ দুখীয়া মানুহ মই আৰু বেমাৰো হৈছে বেমাৰো হৈ আছে কঁকালৰ বিয়াৰে ভৰিয়ে বিহাই আৰু কোনো নাই ঘৰত মোৰ মোৰ কোনো নাই হাৰলে কান্দতা নাই মৰি গেলেও কান্দতা নাই সঁচাই হৈ ন বাইদেউ ইটা ওলাইয়ে যাম ভয়তে ক'ত যাবা এই ঘৰত তাকে যাম বহি থাকিম বৰি বেটি ঘৰটোকে তালা মাৰি থৈছ সেইটো নাথো তালা দিয়াই দেখাব পাৰিলো পাকঘৰটো সেই আজি চাবা নালাগে আহিবা আমাৰ আপাটো আহিব আজি ৰাতি আহিব আহিবা সকলোতে আপাটো মানে কি দাদা চাবিটো তোমাৰ হাতত নেদে নেকি মোক দিয়া নাই এইটো এই ঘৰ তনে একপাক মই ৰাখছো ইটা গেলাকে হৈ আৰু মাৰা ইটা কবাক গেলো আৰু আহিছো তাৰমানে কিবা ইয়াকে থৈছো ৰবা মোৰ ভয় লাগে তাৰমানে তালত মাৰাই বন পাথৰা ঘৰ না মাৰি তালা মাৰি থাকে ভিতৰত থাকবা পাৰলো কোনো মাৰ তাৰ বাহিৰেদি মাৰি গেলি থাকলি বাহিৰেদি মাৰি গেলি ভিতৰত সোমাই থাকে ল'ৰাটো কাৰ ল'ৰাটো গমৰাৰ ভাইটি লৈ গমৰাৰ মই লৈ বোলে ভাইটি নহয় নহয় ইমান নাম কি আহিছো নকৈছো নেকি মোৰ নাম ৰাণুমা ৰাণুমা এতিয়া ৰাণুমাটো সৰহে মইনাৰ নাম নাজানো তাৰ না সেইটো এই ক'ত যাব ইয়াৰে মই এটা পইচা দিছো তুমি কিবা কিনি ল'বা দেখে দিয়া নাই আৰু কি দিছো হয় ন থৈ দে নহয় নালাগে না একো নহয় তুমি কিনবা মই ভাবছো সিদিনা সভাত মই দিবা নহল না মই সভা বজাৰ কৰিব আহিলো একো নহয় ছোৱালী কিমান দিলে বোলে পাহৰিয়ে গলো আহিয়াৰে হ'ব বুলি কলো দিলা নিজে কৈছে 20 টকা দিব 10 টকা খুজিছি মই কলো 20 টকা দে মোৰ 10 টকা নাই 20 টকা দিলে হ'ব না আৰু নালগে মোক 10 টকাই লাগব মই নাজানো কবা মই 100 টকা দে সেনেকে কলে হয় মই ভাব নাই মই মোকো লগত লৈ আহিছো মাজনী দিলাকে এতিয়া কিবা কিনবাই কিমান দিছো তুমি মোৰ আইজনী মনত তাকে মই জানো হ'ব দে থৈ দে এই পাঁচ থৈ দে ভালকে চুৰ কৰিব আৰু কোনোবা থৈ দিবা তালা মাৰি আমি নাম তালে মাৰি দিবাইতো দিম দে পাছত দিম দে এতিয়া না দেখি ক কি কম যে মোক আপোনালোকে সহায় কৰিব মই দুখীয়া মানুহ আপোনালোকে সহায় কৰিব মই দুখীয়া মানুহ দূৰত এইফালে ক দূৰত কলে আহিব ক ইয়াতে ক নমস্কাৰ দি ক যে নমস্কাৰ মোক সহায় কৰবা মোৰ কোনো নাই মোৰ নামটো কৈ দে মোৰ নামটো নামটো ক তোমাৰ মই পঢ়বা পালা ঘৰ ক'ত ঘৰ সৰ্থেবাৰী শান্তিপুৰত লাইটটো দিয়া কথা ক লাইটটো কি কয় আন্ধাৰে মুন্ধাৰে থাকো লাইটটো দিব লাইটটো কি হৈছে কেনেকে কাটা গেল চৰকাৰে কাটছে নেকি
এইটো আছে তাহাৰ ঘৰত বেলেগৰ নামত আছে বেলেগৰ নামত আছে মানে ভাইবৰীটোৰ নামত আছিল নেকি উম। এই আপাটো ল'ৰাটো লুগে ফেলে মানুহ লুগে পেলাই কাটি দিছে এতিয়া গৰমতে থাকবাও নোৱাৰা ফেন আছে দোকান এনে পৰি আছে ফেন ভাইটি প্ৰেছাৰো আছে আৰু মোৰ প্ৰেছাৰো আছে মোৰ ধৰি কোনোতো নাই বাচ্চা সেই সঁচা পানী হলাই মানুহ নাই আপোনালোকে যদি পাৰে কিবা সহায় কৰিব আৰু লাইটটো কেনেকে ল'ব পাৰি ব্যৱস্থাটো চাব লাগিব ৰবা চাই কিনে যদি পাৰি সহায় কৰিব আহে লাইটটো দিয়াৰ কাৰণে মই দিবা পাৰি না চাম তোমাৰ কিবা ডকুমেন্ট আছে যদি কিবা এটা লৈ যাব লাগিব দেখাব লাগিব না দেখুৱাব লাগিব হা লাইট হয় নেকি দিছি লাইট বিল দিয়া নাই লাইটৰ বিল নেদে আমাৰ ভাইটোৰ বিল নেদে আৰু বিল নিদিলে কাটা যাবই লাইন কটা যাবই নেদলাকে মাৰিব দিয়া হা না ইফালে চৰকাৰে আৰু বিনা পইচা লাইট আইটো পাহেলো ইতাৰ কৰিব পৰা যাব না ইতাৰ কৰিব পৰা যাব না না ও চৰকাৰেতো ভুল নাই চৰকাৰেতো দিছে দুখীয়া মানুহ আমাৰ নাংগে বোলে আছে ভাইটো আমাৰ সকলোৱে লৈছে বিনা বুৰ্বকে পইচা লাইট বুৰ্বক নেকি ভাগে ফুটবাকৰ আব্ৰাৰ সে অ আব্ৰাৰ হে খোলা নাই অ লাইটটো দিবা আছিল নললা লাইটটো নাই মাজনী দিবা আছে নললা অ পাইছো ইয়াৰে কবা সকলোৱে লৈছে বিল দিবাৰ ভয়তে নলয় মাজনী সেইটোৱে দখ হৈ অ সকলোৱে লৈছে সকলোৱে কয় আমাৰ সকলোৱে লৈছে এনেকুৱা লাইটটো তুমি এৰি দিলা কিতাব পাৰে না নৰে কৰিব আৰু মাজনী লেট্ৰিনখন আহিলে লেট্ৰিনখন বেলেগক দিয়া হয় হয়নে না লেট্ৰিনো নাই নেকি লেট্ৰিন মানে পথাৰত মই ইয়াত যাম যে আকোবাৰহে যাম মানে হাগৰা নহয় লেট্ৰিন নাই মানে এটা পাইছিল আহুনে পাইছিল এই আছে সেইটো তাহাৰ হলো আমাৰে দেছো এনে ভুলতে কৰ গেল বোলে খুব গেল দিছো নবয় বহি ভিতৰত আধাৰ না দেখা নাপে মই ভিতৰৰ মাজে লৈ চাইয়া খোজকাঢ়ি বাইছো আপোনাৰ মই সভাত দেখা কৈছা নাই ময়ে কৈছো কবা কিয় কৈছি হা মই কবা দিছো এই মাজনী কৈছি মই হা ভিডিঅ' বানঙে দুখীয়া মানুহ থাকিলে মই যাই যে বানং দেখা পালি দেখৰ বিখাৰ নাচৈ মাজনী ধনীকে যায় বয়া নাপায় তো কলো তোমাৰ গোটেই মই কলো নাংখুৰে কথাও সঁচায়ে কথা বিখাৰ নাচো মোকো লাগা এতিয়া আহিলো কোনটি আৰু মইনা ক'ত গ'লা আছে অ মুকু দি এটা অ দেউ মুকু মিঠাই দিম নাখায় না বাবুক মাতা গল্লা খাবা অ বাবু বাবুকো মাতা আছে কি আকলে যাব মাজা আটাকে আছে আটাকটো আছে না আছে আছে দাদা হৈ যায় দাদা আছে দাদা আৰু আমাৰ ল'ৰা ছোৱালী এইগিলা দেখা পালে না পৰিৱেশ ভাল পাইছে আহি গাঁৱৰ পৰিৱেশ দেখা নাপায় না দেখা নাপায় সেইকাৰণে মই লৈ আহিছো চাব লাগে না আমি কেনেকে সৰুতে ডাঙৰ হৈছিলো এইগিলাখান জাগা সেইকাৰণে লৈ আহিছো আমি মই এইখান স্কুলত পঢ়া না ইফালে সেইকাৰণে আহি থাকাই আছিলো চব চিনি পাওঁ পানী হলি এই হাহাকাৰ পানী যে ডুবি থকা পৰে এইখন মানুহ গেলা পানী ধৰ কক লগি উঠে এই নকবা যে তুমি গান গাব জানো ন বিয়াৰ গান বিয়াৰ গান এটা গান গাই দেচোন ধুনীয়াকে কেনেকে গান মইনা গাই দে এটো মাইকটো আছে ইয়াতে উঠি থাকবো গাই দে এটা গান গান গাব জানো না কি গান বিয়াৰ গান এটা গাও বিয়াত যাও না বিয়াৰ গান এটা গাই দে লাগে লাগে একো নহয় দেখা নাই নহয় আমি আছো গাই দে এটা ধুনীয়াকে মই দেখো দিলো পুৰস্কাৰ পুৰস্কাৰ দিলাকে গাই দে এই বাহৰ আগতে ৰ'দে বাহৰ আগতে ৰ'দে জিলিকি ৰ'দে জিলিকি আৰু কি গাব আমি আৰু গাও নাম খুৰী কয় পিতামক কি লৈ দিয়া তাৰে হৰিলে নধৰে একেবিধে পালো একেবিধ নাপালো গলৰ এনে একলা জাল নাপালো হৈ পিতামই কি লৈ দিলা প্ৰেমে চৰি হল বয় লংকাৰে বুজিতো আনানে ঘৰতে আছে
বয়ে বুই এনি বুই থৈছি আগে হৈছে খুৰী হৈছে ধুনীয়া হৈছে ধুনীয়া অঁ মই গানো গাব জানে ধুনীয়াকে জানো না নাজানি অঁ জানা অঁ দাঁত স্কুলত গৈছিলা না এই যাবাৰ নহ'ল আৰু মা মা আছিল তেতিয়া মৰা নাই অঁ এতিয়া যাবাৰ মা নহ'ল মাৰা গৈছি স্কুলত যাবাৰ নহ'ল যাবাৰ নহ'ল আইতো নালগে মই নিজে উঠি আহি তই ওলাই আহিছি সেই কি কয় ক মই দেউতাকো কৰিছিলো অ ক পঢ়িছিলা না অ ক পঢ়িছিলা না দেখা নাই স্কুলে দেখা অ নাই দেখা নাই ক'ত ঘৰ আছিল মায়েৰ এই এলাই মই মায়েৰ ঘৰতে আছে তাৰমানে বিয়া হয়তো গুচি আহিল খেতছি চলিবলৈ নাই অ ল'ৰা ছোৱালী নাই আকৌ তাৰমানে তুমি থাকোতে বেলেগক বিয়া কৰিছি বেলেগক বিয়া কৰিছে অ তাইও বিয়াতে বহাগ ঘৰ লাগাই মোৰ দৰে তাৰপিছত ল'ৰা ছোৱালী বঢ়িও হৈছে তিনিজনী মোৰ মোৰ বোলে ক'বাল বংশ জানো তুমি যাতকে নেজানো নাযায় নাযায় সেনেকা সম্পৰ্ক নাই যাৰে লগত অ নামাতে নাযায় আছিল ইফালে কিনবা বোলে অ তাকো পাইছিল তই বেঙা মানুহ বেঙা চলি হতি কথা লগা আপোনালোকক ধুনীয়াকে গান গাইও শুনলাক কেনে লাগিল গানটো জানাবচোন কমেণ্ট কৰি জনাব কেনে লাগিল গানটো আপোনালোকে ভিডিঅ'টো চাই গম পালে যে এখেত মানে ইমান ব্ৰেইনেদি মেচিয়ৰ নহয় একদম সৰু বাচ্চাৰ নিচিনা কথাবিলাক আপোনালোকে উপলব্ধি কৰিলে নিশ্চয় আৰু ভায়েকজনো পেছাত এজন ঠেলা চালক তেওঁ একদম অজলা বুলি মই কিয় ক'লোঁ যিটো ইলেক্ট্ৰিচিটি ফ্ৰী কানেকশ্যন দিয়ে চৰকাৰৰ পৰা তেওঁলোকে নাৰাখিলে যে বিল দিব লাগিব আৰু মোবাইলৰ নিচিনা বুলি ভাবিছে যে বিল নিদিলে কানেকশ্যনটো কাটি যাব ওচৰৰ ঘৰৰ মানুহৰ পৰা তেওঁলোকে লৈছিল কিন্তু ওচৰৰ ঘৰৰ মানুহো দুখীয়া যিহেতু কানেকশ্যনটো কাটি দিলে এতিয়া তেওঁলোকে অন্ধকাৰত থাকে আৰু যে ওচৰত এজনী মাইকী বহি আছিল তেওঁলোকৰ তাতে তেওঁ গধূলি বহি থাকে ভায়েকে নাথাকিলে ভয় কৰে ভয় লাগে কৈ আছিল আপোনালোকে নিশ্চয় শুনিছেয়ে ভয়তে বেলেগৰ ঘৰত বহি থাকে তেওঁলোকে চাহ দিয়ে ভাত দিয়ে তেনেদৰে বহি থাকে অন্ধকাৰত কাৰণ মমবাতি জ্বলাব তেওঁলোকৰ পইচা নাই ওচৰৰ ঘৰৰ মানুহৰ লাইট আছে তাত বহি থাকে গতিকে মই মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ তেওঁক যিখিনি পাৰে সহায় কৰক আৰু ময়ো পাৰিলে ইলেক্ট্ৰিচিটিৰ বৰ্ডৰ লগত কথা পাতি তেওঁক কানেকশ্যনটো কৰাই দিয়াৰ ব্যৱস্থা কৰিম মোৰ ফালৰ পৰা মই এইখিনি সহায় কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে শ্বেয়াৰ কৰি দিব প্লিজ বাই বাই টাটা দিয়া মই আহ টাটা 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 টাটা